স্বাগতম জনাইছোঁ কাবেৰী ব্লগৰ অন্য এটি ভিডিঅ'লৈ আৰু ভিডিঅ'টো চাই থাকক। আৰু আজি আমি গৈ আছোঁ পানী বিচাৰি, পানী খাব লাগিব, মিঠা মিঠা পানী। আৰু আপোনালোকে অনুমান কৰি থাকক এইখিনি সময়তো মিঠা পানী বিচাৰি ক'লৈ যাম। প্ৰকৃতিৰ পানী বিচাৰি গৈ আছে, য'ত ভিটামিন মিনাৰেলছ যিমান যি থাকে মই সিমান নাজানোৱেই, কিন্তু এইটো জানো যে বহুত কেইটা গুণেৰে ভৰপূৰ সেই পানীটো। আৰু আমি গৈ আছোঁ সেই পানীটো বিচাৰি, আৰু আজি যদি পাওঁ সেই পানীয়ে খাব। আৰু আমি আজি কি পানী খাব কৈ আছোঁ আপোনালোকক। প্ৰথমতে মই সাঁথৰ আকাৰে কওঁ। সাঁথৰটো হৈছে সাগৰ শুকাল মানি কোলাল, তথাপিও গছৰ আগৰ পানী নুশুকাল। অনুমান কৰিছে চাগে। আকৌ এবাৰ কৈ দিছোঁ, সাগৰ শুকাল মানি কোলাল, গছৰ আগৰ পানী নুশুকাল। আৰু সেই পানীয়ে খাবলৈ গৈ আছোঁ আমি। অকণমান কষ্ট কৰি আহিছোঁ, গতিকে প্ৰকৃতিৰ বস্তু এটাৰ যেতিয়া সোৱাদ ল'ম, গতিকে আমি প্ৰকৃতিৰ মাজে মাজে গৈ আছোঁ। এতিয়া পূৰা ইয়াৰে নেচাৰেল ভিউ আপোনালোকে চাওক। বগল ৰোড পাৰ হৈ গ'লোঁ। আৰু এইখিনিতে আমি এতিয়া আহি পালোঁ মৰুৱা। আৰু মৰুৱাটো এখন বজাৰ বহে, ডাঙৰ বজাৰ। কেতিয়াবা দেখুৱাম বাৰু, এটা ব্লগ এটা বনাম। কি বাৰে বাৰে মই এতিয়ালৈকে গম পোৱা নাই, যেতিয়া গম পাম তেতিয়া বনাম। আৰু এইখিনিয়ে পাই গ'লোঁ। ইয়াতে হয় মৰুৱাৰ এটা উৎসৱ হয়, ডাঙৰে উৎসৱ। আহিছোঁ এবাৰ, ভাল লাগে। ল'ৰা ছোৱালীয়ে খেলি আছে। এইখিনিতে আমি এতিয়া আহি পালোঁ বিজুলী ঘাট। আৰু এইখিনিতে চৰাবুৰী কালী মন্দিৰ হয় এইটো। যিহেতু আহোঁতে বাটত দেখাই পালোঁ, গতিকে ইয়াতে অকণমান ৰখি পেলাই মা কালীক সেৱা এটা জনাওঁ। সকলোৰে যাতে ভাল হয়, মংগল হয়, সকলোৰে ওপৰত তোমাৰ সুদৃষ্টি ৰাখিবা। হয় বুল্লুট বজাৰ। আৰু ইয়াতে খুব পুৱাই আৰু একদম ৰাতিপুৱাই মাছৰ ডাক হয়। ইয়াৰ পৰা মাছবোৰ যায় আৰু বিভিন্ন জেগাত। আৰু মই যিটো মিঠা পানী খাম বুলি আহিলোঁ, ইমান দূৰ নলবাৰীৰ ইয়ালৈকে। বেয়া লাগিছে, এতিয়া ইয়াতে নাই ডাব। সাঁথৰটোৰ উত্তৰটো ডাব আছিলে, ডাব নাই। বেয়া লাগিছে। আৰু যিটো এতিয়া নাই ডাবৰ পানী, এতিয়া কি খাওঁ, এটা বস্তু খাওঁ দেখা পাইছোঁ। আৰু সেইকাৰণে মই কি খাম, এইটো চিনি পাইছে নে কি? আঠিয়া কল এটাৰ হাতীৰ সমান দাম। গতিকে ডাবৰ পানী নাপালোঁ নাই, আজি এটা আঠিয়া কল খাম। আঠিয়া কলে নহয়, বিভিন্ন কলে আছে ইয়াতে। পিছে মই খাম আঠিয়া কল খাম। আৰু ইয়াতে ধুনীয়া ধুনীয়া ফ্ৰেছ চব্জিও আছে। দোকানীও আছে বুলি ক'ব হৈছে, মোক কৈছে যে। আৰু এইখন কলৰ বজাৰো লগতে চব্জিও আছে ইয়াতে বিভিন্ন ধৰণৰ।
আহিছিলোঁ দাদা, মই ইয়াতে ডাবৰ পানী খাব, নলবাৰীৰ পৰা ডাবৰ পানী খাওঁ বুলি আহিলোঁ, কিন্তু পাম জানো এইমাত্ৰ ক'লে যে আগত বোলে মই ডাবৰ পানী পাম। ডাবৰ পানী কি পাওঁ নে নাপাওঁতো কোনো গেৰাণ্টি নাই বাৰু। গধূলি হৈ গ'ল, কলটো খাই লওঁ। আৰু এইখিনিতে এতিয়া কলটো অকলে কল গুচাই ল'লোঁ। প্ৰকাণ্ড কলটো অকলে খাম। এইখিনিতে এতিয়া মই জোৰদাৰ বাদে আৰু কলটোৰ গুটিয়ে চুটিয়ে চব খাইছে আৰু গুটি চুটি ইয়াতে বাচি থাকিব সময় নাই, খাব লাগে আৰু খায়ে যাওঁ আৰু। বহুত টেষ্টি, বহুত ভাল লাগে আঠিয়া কল খাই। কলটো বাকলিটো খুলি পৰিলে যেতিয়া আৰু হাতেৰে ধৰিব লগা হয়। বঢ়িয়া লাগে কলটো খাই। আৰু পাই গ'লোঁ। আৰু এইখিনিতে আহি পালোঁ, যিহেতু বহুত মনৰ ইচ্ছা আছিল খাবলৈ, যদি কিবা এটা ইচ্ছা থাকে আৰু সেইটো ইচ্ছাটো নহ'লেও খোৱাৰ ইচ্ছাটো বহুত পূৰণ কৰিব পাৰি, মানে পূৰণ কৰিব লাগে আৰু ডাবৰ পানী খাবলৈ মন গৈছিলে আৰু আহি গৈ পালোঁ। এতিয়া খাম। যিখিনি জেগাত থিয় দি আছোঁ বা যিখিনি জেগাৰ পৰা কৈ আছোঁ, সেইখিনি জেগাত এটা সুবিধাজনক জেগা নহয়, বহুত গাড়ী চাড়ী আহিছে, বহুত বিজি আছে গাড়ীটো। আৰু এতিয়া এইখিনিতে মোৰ দাগটো কাটিব দিছোঁ আৰু দাগটো খাই লওঁ। মোৰ চুলিকেইডালৰো অৱস্থা নোহোৱা হৈ গৈছে, সেইকাৰণে বাৰ সেইখন চুলিতে যাই থাকে। আৰু তেতিয়াহ'লে এইখিনিতে আজিৰ ভিডিঅ'টো সমাপ্ত কৰোঁ। আপোনালোকে ভিডিঅ'টো চাই থকাৰ বাবে ধন্যবাদ। বাই বাই।